চেছ হৈছি পানী চানি কেন উঠাহে এই পুলিচ টিটো যাত্ৰা নহতে আহিবা লাগে ওই দে ফুচকা দি বাইদেউ মই যাত্ৰাও নাই যাত্ৰা কৰক আপুনি তোৰ তাতে মই পইচা দি কেনে ফুচকা খাম অলপ দেৰিকে আহিছো চালা এইটোৱে পাৰাই ট্ৰেন্সফাৰো নহয় চবকে খালি জ্বালা দিহে মাৰে চাকৰিটো কিজানি খুজিয়ে লৈছিল পাওঁ ওই ৰ ৰ অ বাইদেউ কি হ'ল হেলমেট ক'ত বাইদেউ হেলমেটটো ঘৰত আছে হেলমেটটো কি ঘৰত থবৰ কাৰণে কিনছা নেকি জমদুতে তোক সুধি পেলাই নিবা আহিব ওপৰত নহয় বাইদেউ মানে মই অলপ ইমাৰ্জেঞ্চিত আহিব লগা হ'ল তাৰ কাৰণে হেলমেটটো থৈলোঁ পিন্ধিম দিয়ক আজিৰ পাই মই সিগলা নাজনো ফাইন দিবাই লাগব কমকে দে যদি ৰিচিভ নাপা বেছিকে দে যদি ৰিচিভ পাবি অ বাইদেউ মোৰ পকেটত 1 টকাও নাই জানে না মই আজি বহুত টেনশ্যনত আছোঁ মোক যাবা দিয়ক কি টেনশ্যনে কি ক'ম বাইদেউ মই এটা মাষ্টৰ মোৰ ষ্টুডেণ্টৰ লগত তিনিটো কালি পলাই গৈছি হা বাইদেউ আপুনি নিজে ভাবকচোন মই কিমান টেনশ্যনত আছোঁ দে হ'ব দে মই বুজি পাইছো দে তোৰ চালান কাটলি মোৰ পাহাবে লাগব ভাবকৈ পাছলোঁ দে ঐ কি ভাবি আছা যা যা ইবাৰ বিয়া পাতলি অলপ ভালকে চাই চিতি বিয়া পাতবি হ'ব দিয়ক বাইদেউ মইতো এইবাৰ বিয়া নাপটো বুলিয়ে ভাবছোঁ যি জ্বালা কালা খুৱাইছি মোক তিৰিটোই যাওঁ দিয়ক বাপুগল বাইদেউ ক'ত গেলে দুটা মিলত গেছি ৰ কাম কৰবা মোক থাক পাৰিছে তে ভালে হ'ল এক ঠগৈ কেনে খাবা পাৰিম ইয়ে তোৰ পৰা আহিলি তই মই তোৰ দোকানতে আহিছিলোঁ ফুচকা খাবা দুটাই তোক ফুচকা দিবা হাক দিছি কিয় তোৰ বোলে আগৰ ফুচকাৰ বাকী দিবা আছে হেত তেৰিকা মই কিবা নেদিম নেকি কিবা দিম দে মই আজিৰ পৰা আৰু কাকো বাকী নেদাও আজিৰ পৰা দোকানত মই থাকিম তই যদি মোক ফুচকা বাকীত নেদা তই ইয়াতে দোকানে দিবা নৰা মই কমপ্লেইন কৰি দিম মিউনিচিপালিটিত খাবি পিছত ফুচকা বেছি কিনকে খাবা ই গোটাই বৰ বেছি বকছিয়ে এক আজি ভাল ফুচকা খুৱাম কি ভাবি আছা কবি নে নোকোৱা নন্দদা একো ভাবা নাই আমি এই দোকানখন দিয়ে খাই আছো তই যদি কমপ্লেইন কৰি দিয়া আমি কেনেকে খামে তোক আজি মই স্পেচিয়েল ফুচকা খুৱাইছো বাপু কন কি বানৈছা তই কেনে আহিছে কেনে হৈছি মানে বাপু কন আজিৰ দৰে বিদ্যা মা কচম টেষ্টি ফুচকা খায়ে পোৱা নাছিলোঁ নিমখ চিমখ কি পাৰফেক্ট মজা হৈছে আৰু দি কেইটামান দে বাপু কন হ'ব দে যাওঁ আজি ক'ত যা এইখিনিতে বাৰী খাই যা দি বাপ পানীখিনি বিৰাট টেষ্টি হৈছে গম পালা দে আৰু পিছত খাম দে কোনোবা দিনা বেটা কেনে লাগছি তোৰ নিচিনা বাকী খোৱা মানুহগিলাৰ লগত এনে কৰবা লাগে কমচে কম আমাৰ নিচিনা দোকানী গিলাই অলপ হ'লেও শান্তি পায়
অ বাইদেউ কি হে আজি দেখো আপনার টুপিটো আর হাতিয়ারডাল নাই কি হাতিয়াৰে বিজলি বাহর টাকানডাল আজি মোৰ ৰাতি ডিউটি আছে ইটা এনে একবাৰ ফুৰবা আহিলো দে ফুচকা দি অ বাইদেউ ফুচকা খালি কিন্তু পয়সা লাগবো তোৰ বাইপেৰে আজিকালি মোক পইচা উজবা হক কৰা নাই তই মোক পইচা উঠছা লকাপত ভৰাই থৈ দিম বাইদেউ মই চুৰ করবা জনাইতো মই দোকান এৰিছো আপনি কেনকে লকাপত ভৰাই থৈ দিব মানুহ অহা যোৱা কৰা ৰাস্তাত দোকান দিছা তোৰে ইমান লেবেল উল্টে দিম দোকান বাইদেউ গন্ধ পাইছি না তাত করে বকরা পাঠাও ভাল কর নাই ঐ কি কৰা তই বাপু কোন মই নন্দ তই তোৰ কি তিৰি পলাই যা পাগলা হলি নেকি তই ও বাইদেউ এই বিয়ে করে নাই এর আর তিরি কেনকে পলাই যাবো হা অ বাইদেউ মোৰ ভুল হৈছে দিয়ক চৰি মই আজি আপোনালোকৰ লগত প্ৰেংক ভিডিঅ' বনাই আছিলো এইটো কেমেৰামেন কেমেৰা কৰিছে চাওকচো গজেন ওলে আহে নহ'লে মই মাৰ খাম আজি ঐ পলাক দিওঁনে ঐ গৰু কোনবাই ইনকে প্ৰেংক ভিডিঅ' বনাই সৰু কলেজৰ মানুহ দেখোন মৰি যাব তহঁতৰ কাণ্ডৰ খানা দেখি অ বাইদেউ আমি যদি এনে প্ৰেংক ভিডিঅ' বনাওঁ এই যাৰ লগত প্ৰেংক ভিডিঅ' বনাওঁ তাক কথাটো আগতে কৈয়ে লওঁ এনে কেমেৰা ফোনত নাটক কৰি থাকোঁ কিন্তু আজি কোৱা নহ'ল দিয়কচোন আপোনালোকক হা বেটা তাতেও 2 নম্বৰী আজি তকো দি আছো তোৰ কেমেৰামেনকো দি আছো বল ঐ বাপুকান মোৰ কাৰণে 3 প্লেট স্পেচিয়েল ফুচকা বনাই থৈ দি আহি আছো মই বল অ বাইদেউ পইচা দিম ন আপোনাক ৰ বেটি তই কম বদমাছ নহয় তোক আজি ফুচকা খোৱা হেন কৰিছো আজি গোটাই বাৰী খিন্তি পেলাই দিম ৰ এই বংলা জ্বালাটো আজি গোটাই ফুচকাতে দিম এই আজি খোৱা হেন পাবো কুটি পুৰি যাব আজি ৰাতি ডিউটি কৰবা নোৱাৰবো বেটাই প্ৰেংক ভিডিঅ' বনাই আন পাই গেছি আৰু জীৱনত প্ৰেংক ভিডিঅ' নবনাই দে ফুচকা দি অ বাইদেউ ধৰক স্পেচিয়েল ফুচকা পানী ক'ত পানী অ বাইদেউ পানী নাই শেষ হৈছি পানী চানী কেন উঠা হে পান কাৰ্ড আধাৰ কাৰ্ড এটিএম বেটিৰ সব আছে জ্বলাই দিওঁ নেকি গোটাই ডকুমেণ্ট খিনি ইমান জ্বালা দিছি অ বুকন আৰু মানে বেগে এইটো তেজি আছে পুলিচ বাইদেউটো ৰে বেগটো জ্বলাই দিওঁ নেকি তই পাগলা হৈছে নেকি এই দেখোন খানি বাইদেউৰ কিমান প্ৰয়োজন তই জানা না কিন্তু দেউতা তাই আমাৰ লগত কিমান বেয়া কাম কৰিছি ওপৰ আল্লাহ ভগৱানে চব চাই আছে তাই একদিন নিজে বুজি পাব বুজছা তাই কটৰত আছে মানে বেগটো তই দি থৈ আগে যা দে দেউতা আমাৰ মানি বেগটো দি থৈ আহো দে যা যা অ বাইদেউ কি বিচাৰি আছে মোৰ মানি বেগটো হৰাইছে বহুত ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিল ইটো নেকি বাইদেউ বাপ্পা ঐ পালো দে তই ক'ত পালি আমাৰ দোকানত আছিল মইতো জ্বলাই দিবাই গৈছিলো দেউতাই হাক দিলা জ্বলাই দিবা উঠিলি তই জানা না এতে মোৰ কিমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছিল এখনি বনাওঁতে কিমান পইচা খৰচ হ'লে কিমান কষ্ট হ'লে মোৰ আপনার কথা কিনি আমার দেউতাই বুঝি পাইছি আপনি আমার দুঃখ কষ্টটো কিয়া বুঝি নাপায় সেই সৰু ফুচকাৰ দোকানখন দি আমার দেউতাই ঘৰ চলাইছে আৰু মোক পঢ়াই আছে কিন্তু আপনি সদায় সদায় আমাক দম দি আপনি এনাই খাই যায় দেউতাই কিমান দুঃখ কষ্ট পায় আপনি জানে না হ'ব দে বাপুকন ইমান বকবা নালাগে মই বকা নাই আপনার দৰে বহুত পুলিচ আহি আমার দোকানৰ পৰা ফুচকা খাই যায় আৰু পইচা দেই কেইটামানে তো মোক বহি কলম কিনবা পইচা দি থৈ যায় কিন্তু আপনি আমার দোকানৰ পৰা খাই উল্টা কৰি দমহে দেই অ বাপুকন তই ঠিকে কৈছা দে
আজিৰ পৰা ময়ো পইচা দিম দে আমাকতো চৰকাৰে দৰমহা দেয়ে তহঁতৰ দৰে সৰু সুৰা দোকানীগিলাকনো কিয় মাৰো আৰু তই ঠিক কথাই কৈছা বাপুকণ মোৰ দৰে কিছুমান পুলিচৰ কাৰণে সমাজখন পুলিচৰে বদনাম হয় বল বল তোৰ দেউতাৰকো আজি মই ক্ষমা খুজিম